আপোনালোকে এজন বা দুজন সন্তান জন্ম দি কিনে আপোনালোকৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ পৰিকল্পনা কৰে, সেই সময়তে কিন্তু একাংশ অবৈধ মিয়া মুছলমানে গোটেই অসম তথা ভাৰতবৰ্ষত সোমাই কিনে শিপাদৰে বিয়পি মানে জনসংখ্যা বৃদ্ধি কৰিছে। 10ৰ পৰা 15টাকৈ একোটা মহিলাই জন্ম দিয়ে এটা পৰিয়ালত, 25ৰ পৰা 30টাকৈ সন্তান এটা পৰিয়ালত। ভাবক আপোনালোকে, এখন অংগনবাদী, এখন LP স্কুল এটা পৰিয়ালতে তেওঁলোকত থাকে। আমাৰ গাঁওখনতে ইমান মানুহ নহ'ব নেকি? তাত যিমানটা পোৱালি আছে, পোৱালি বাপাও আমাৰ গাঁৱতে নহ'ব ইমান মানুহ। গতিকে তেওঁলোকে এনেদৰে সন্তান জন্ম দি জনসংখ্যা বৃদ্ধি কৰি কিন্তু তেওঁলোকে দেশৰ মুখ্যমন্ত্ৰী আলী আহমেদ খান, দেশৰ প্ৰধানমন্ত্ৰী আলী আহমেদ খান বনোৱাৰ পৰিকল্পনা ৰচি আছে। এবাৰ ভাবক আপোনালোকে, যদি মুখ্যমন্ত্ৰী কোনোবা তেওঁলোকৰ আলী আহমেদ খান হয়, যদি প্ৰধানমন্ত্ৰী তেওঁলোকৰ আলী আহমেদ খান হয়, কি হ'ব ভাৰতবৰ্ষৰ ভৱিষ্যত? গতিকে এটা কথা মেইনলি মনত ৰাখিব, এবাৰ যদি টকা হানি হয় বা লছ হয়, পুনৰ আমি দ্বিতীয়বাৰ উপাৰ্জন কৰিব পাৰিম। কিন্তু এবাৰ যদি কিবা কাৰণত আমাৰ ধৰ্ম হেৰাই যায়, আমাৰ জাতি হেৰাই যায়, তেতিয়াহ'লে কিন্তু হাজাৰ লাখ টকা দিও আপোনালোকে এই জাতি, এই ধৰ্ম ঘূৰাই ল'ব নোৱাৰিব। গতিকে সিদ্ধান্ত আপোনালোকৰ, নিৰ্ণয় আপোনালোকৰ, আমি মাথো অৱগত কৰাৰ দায়িত্ব।